মৰমৰ শিক্ষাৰ্থীসকল, আমি অষ্টম মানৰ গণিতৰ অনুশীলনী 2.2 শেষৰ ফালে আজি আহি আছোঁ। আজি আমাৰ অনুশীলনী 2.2ৰ 20 নম্বৰ যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটো আমি সমাধান কৰিম। 20 নম্বৰ প্ৰশ্নটো আছিল কি? মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ। 8 বছৰ পাছত ৰোহন আৰু মাকৰ বয়সৰ অনুপাত 4:9, দুয়োৰে বৰ্তমান বয়স। এতিয়া আমাক প্ৰশ্নটো কৈছে কি? মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ। এই প্ৰশ্নটো আমাক কোৱা আছে। মাক ৰোহনতকৈ কিমান বছৰ ডাঙৰ? 25 বছৰ। গতিকে আমি যদি ৰোহনৰ বয়সটো আমি জানো, তেনেহ'লে ৰোহনৰ বয়সৰ লগত ডাঙৰ যিহেতু 25 বছৰ যোগ কৰি দিলে আমি মাকৰ বয়সটো পাই যাম। যদি বয়স এটা ডাঙৰ বুলি কয় তেনেহ'লে যোগ, আৰু সৰু বুলি ক'লে বিয়োগ। এতিয়া আমাক প্ৰথমতে কোনটো বয়স লাগে? ৰোহনৰ বৰ্তমান বয়স লাগে। আমি ৰোহনৰ বৰ্তমান বয়সটো আমি ধৰি লওঁ। ধৰা হ'ল ৰোহনৰ বৰ্তমান বয়সটো আমি ধৰি ল'লোঁ x বছৰ। আমি ৰোহনৰ বয়সটো ধৰি ল'লোঁ। এটাকে মাকৰ বৰ্তমান বয়স কিমান হ'ব? মাকৰ বৰ্তমান বয়স কিমান বছৰ ডাঙৰ বুলি কৈছে? 25 বছৰ। 25 বছৰ ডাঙৰ বুলি কিমান হ'ব? x + 25। আমি ৰোহনৰ বয়সটো ধৰি লৈছোঁ x বছৰ। মাক ৰোহনতকৈ ডাঙৰ যিহেতু কিমান হ'ব? মাকৰ বৰ্তমান বয়স হ'ব x + 25 বছৰ। তাৰপিছত আমাক কৈছে কি? 8 বছৰ পাছত মাক আৰু ৰোহনৰ বয়সৰ অনুপাতটো হ'ব 4:9। এতিয়া আমাৰ 8 বছৰ পাছত বুলি কৈছে ন? গতিকে আমি এটা কাম কৰি চাওঁ। ধৰি লওঁ তোমালোকৰ শ্ৰেণীৰ কোনোবা এজন ছাত্ৰৰ বা এগৰাকী ছাত্ৰীৰ বয়স বৰ্তমান বয়স 13 বছৰ। 2 বছৰ পাছত কিমান হ'ব? বৰ্তমান 2021 চনত 13 বছৰ। 2 বছৰ পাছত 22 চনত বা 23 চনত কিমান হ'ব? 2 বছৰ পাছত 13 বছৰীয়া ল'ৰা এজন বা ছোৱালী এজনী 15 বছৰীয়া হ'ব। তাৰমানে পাছত মানে আমি কি পালোঁ? 13ৰ লগত 2টো যোগ কৰি পালোঁ। আৰু যদি 2 বছৰ আগতে কিমান আছিল বুলি সোধে, আগৰ বয়সৰ কথা কয়, তেতিয়াহ'লে আমি কি কৰিম? এতিয়া 13 বছৰ, 2 বছৰ আগত কিমান আছিল? 11 বছৰ। কেনেকৈ পাইছোঁ? 13ৰ পৰা 2টো বিয়োগ কৰি পাইছোঁ। তাৰমানে আমি মনত ৰাখিবলগীয়া কথাটো হ'ল কি? যদি বৰ্তমান বয়সৰ পিছৰ বয়স এটা উলিয়াব লাগে, যিমান বছৰ পিছত সেই বয়সটো যোগ কৰি দিব লাগে। আৰু যদি বৰ্তমান বয়সতকৈ আগৰ বয়স উলিয়াব লাগে, যিমান বছৰ আগৰ বয়স উলিয়াব লাগে সেই বয়সটো বিয়োগ কৰি দিব লাগে। তাৰমানে পাছৰ বয়স বুলি ক'লে যোগ, আগৰ বয়স বুলি ক'লে বিয়োগ। এতিয়া আমাক কিমান বছৰ পাছত কৈছে? 8 বছৰ পাছত। গতিকে 8 বছৰ পাছত ৰোহনৰ বয়স। ৰোহনৰ বয়স কিমান হ'ব? 5 বুলি কৈছে, গতিকে যোগ। ৰোহনৰ বৰ্তমান বয়সটো আছিল x, এইটো হ'ব x + 8 বছৰ। 8 বছৰ পাছত মাকৰ বয়স। বছৰ পিছত মাকৰ বয়স কিমান হ'ব? x + 8 প্লাছ x + 8 মানে x + 25 প্লাছ 8। x + 33। 8 বছৰ পিছত আমি কিমান পাম? এটা পালোঁ x + 25, x + 8 পালোঁ এটা 8 বছৰ পিছত।
আৰু মাকৰ বয়স এক্স প্লাছ 25 আগৰ পৰা আছিল, তাৰ লগত 8 যোগ 25 আৰু 8 যোগ কৰিলে কিমান 33। এতিয়া প্ৰশ্নত কৈছে কি, প্ৰশ্নমতে 8 বছৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত 4:9। 8 বছৰ পাছত ৰোহনৰ বয়স কিমান পালো x প্লাছ 8, মাকৰ বয়স কিমান পালো x প্লাছ 33। যিটো বয়সৰ অনুপাতটো কিমান আছে 4:9। 4:9 মানে কিমান 4/9। তাৰপিছত আমি বজ্ৰ পূৰণ কৰিম, 9ৰ লগত এইটো পূৰণ 9 × x প্লাছ 8, 4 × x প্লাছ 33, 9x প্লাছ 8 × 9 = 72, 4x প্লাছ 33 4 গুণ কিমান হ'ব 3 4 গুণ 12 2 1 132। 9x minus 4x আমি অজ্ঞাত ৰাশিবিলাক সমান্তৰাল বাওঁফালে লৈ আহিছো, 132 বিয়োগ 72। 9x ৰ পৰা 4x মাইনাছ কৰিলে 5x, 132 ৰ পৰা 72 মাইনাছ কৰিলে কিমান হ'ব 2 পৰা 2 0 13 পৰা 7 কৰিলে 6। গাইস x = x ৰ লগত 5 টো পূৰণ আছে, ইটো হ'লে হৰণ 60/5। 65 ডিভাইড কৰিলে কিমান পালো 12। গতিকে আমি কি কৰিব পাৰিম, এইখিনি আমাৰ হৈ গ'ল। x ৰ মান কিমান পালো 12। এটাকে শেষৰ লাইনটো হ'ব, এইটো শেষৰ লাইন, এই লাইনটো ইয়াৰ তলত লিখিব লাগিব। ৰোহনৰ বৰ্তমান বয়স আমি কিমান ধৰি লৈছিলো x, গতিকে এইটো কিমান হ'ব 12 বছৰ। এই শেষৰ লাইনটো হ'ব এইটো 12 বছৰ, আৰু এইটো হ'ব 12 + 25 সমান 37। এইটো হ'ব আনসাৰ। এইখিনি ফাৰ্ষ্ট আমি ধৰি লোৱা থাকেই, এই অংকটো যেতিয়া লেখা শেষ হ'ব ইয়ালৈকে আহিব, ইয়াত অহাৰ পিছত এই লাইন দুটা আৰু দুটাৰ লগত যোগ হৈ যাব। ৰোহনৰ বৰ্তমান বয়স আমি 1 বছৰ ধৰিছিলো, 1 বছৰ থেকে কিমান হ'ব 12 বছৰ। আৰু মাকৰ বৰ্তমান বয়স আমি কিমান ধৰিছিলো, মাকৰ বৰ্তমান বয়স ধৰি লৈছিলো 12 বছৰতকৈ 25 বছৰ ডাঙৰ, কিমান হ'ব 37 বছৰ। এই শাৰী দুটা কিন্তু এই অংকটো হোৱাৰ তলৰ ফালেহে হ'ব, ইয়াত ঠাই নাই কাৰণে মই ওপৰৰ ফালে লিখিছোঁ, এই শাৰী দুটা তলৰ ফালে হ'ব। গতিকে আমি x ৰ মানটো যেতিয়া 12 পালো, 12 পোৱাৰ পিছত আমি কি পালো, ৰোহনৰ বৰ্তমান বয়সটো পালো 12 বছৰ, আৰু মাকৰ বৰ্তমান বয়সটো পালো 12 + 25 37 বছৰ। গতিকে আমাৰ এই অংকটোৰ সমাধান হৈ গ'ল। এতিয়া আমি তাৰ পিছৰ অংকটো সমাধান কৰিম। এইবাৰ আমি 21 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 21 নম্বৰ প্ৰশ্নটো আছে কি, মনদ্বীপে এখন গাড়ী 8% লাভত ৰক্তিমক বিক্ৰী কৰিলে। মনদ্বীপে গাড়ী এখন কিনি 8% লাভ লৈ ৰক্তিমক বিক্ৰী কৰিলে। ৰক্তিমে 5,400 টকা দি গাড়ীখন মেৰামতি কৰিলে। তাৰপিছত নিপেনক 1,13,400 টকাত একো লাভ লোকচান নোহোৱাকৈ বিক্ৰী কৰিলে। গতিকে মনদ্বীপে গাড়ীখন কিমান দামত কিনিছিল। মনদ্বীপে গাড়ীখন কিমান দামত কিনিছিল সেইটো আমি নাজানো, গতিকে আমি প্ৰথমতে ধৰি ল'ম। কি ধৰি ল'ম যে মনদ্বীপে গাড়ীখন কিনাৰ দাম কিমান, সেইটো আমি ধৰি ল'ম। ধৰা হ'ল মনদ্বীপে গাড়ীখন কিনে দাম, মনদ্বীপে গাড়ীখন কিনাৰ দামটো আমি কিমান ধৰি ল'লো x টকা। মনদ্বীপে এখন গাড়ী কিনিলে, গাড়ীখন কিমান দামত কিনিলে x টকাত। সেই গাড়ীখন কিন্তু মনদ্বীপে ৰক্তিমৰ তাত বিক্ৰী কৰিলে। ৰক্তিমৰ তাত কিমান টকাত বিক্ৰী কৰিলে 8% লাভ, তাৰমানে 100 টকাত 8 টকা লাভত বিক্ৰী কৰিলে। এটাকে ৰক্তিমৰ কিনা দাম, ৰক্তিমৰ কিনা দাম
মান কি হ'ব কিমান শতাংশ লাভত 8%। প্ৰথমতে আমি মনদ্বীপৰ কিনা দামটো লিখি ল'লোঁ। মনদ্বীপৰ কিনা দাম কিমান x পূৰণ তলত হ'ব 100 ওপৰত হ'ব 100 যোগ 8। 8% লাভ মানে 100 লগত 8 যোগ আৰু লোকচান হ'লে বিয়োগ। গতিকে এইটো কিমান হ'ব ওপৰত 100 যোগ 8 108 পূৰণ x 108x তলত হ'ব 100 ইমান টকা। ৰক্তিমে ইমান দামত কিনিলে গাড়ীখন। মনদ্বীপে যিহেতু 8% লাভ ল'লে গতিকে ৰক্তিমৰ কিনা দামটো বাঢ়ি গ'ল। ৰক্তিমে কিনিলে 108x বাই 100। তাৰপিছত কি কৰিলে ৰক্তিমে 5,400 টকাত মেৰামতি কৰিলে। গতিকে ইয়াৰ লগত মেৰামতি খৰচ কিমান আছে মেৰামতি খৰচ কিমান 5,400। এই মেৰামতি খৰচটো কি হ'ব ৰক্তিমৰ কিনা দামৰ লগত যোগ হৈ যাব। কাৰণ তেওঁ ইমান দামত কিনিলে তাৰ লগত মেৰামতি খৰচটো যোগ হ'লে কিমান হ'ব এনেকৈ ৰক্তিমৰ মুঠ কিনা দাম (108x by 100 plus 540) 108 by 100 540 এই যিটো কিনা দাম আছিল তাৰ লগত 5,400টো যোগ হৈ যাব। এতিয়া ৰক্তিমৰ মুঠ কিনা দাম পালোঁ। এই ৰক্তিমে যিমান দামত কিনিলে কিনাৰ পিছত মেৰামতি খৰচ যিটো পৰিল তাৰ লগত একো লাভ লোকচান নোহোৱাকৈ কাৰ তাত বিক্ৰী কৰিলে ৰক্তিমে নিপেনক। গতিকে নিপেনৰ কিনা দাম কিমান হ'ব নিপেনৰ কিনা দাম ৰক্তিমৰ যিখন গাড়ী ৰক্তিমৰ কিনা দাম নিপেনৰ ক্ষেত্ৰত সেই কিনা দামটো একে হ'ব। ইয়াৰ কাৰণে কি হ'ব যিহেতু ৰক্তিমে লাভ লোকচান একো কৰা নাই। নিপেনৰ কিনা দাম কিমান হ'ব 108x by 100 plus 5,400 টকা। আমি পালোঁ নিপেনৰ কিনা দাম। কিন্তু আমাক প্ৰশ্নটোত নিপেনৰ কিনা দামটো এটা দিয়া আছে 1,13,400। গতিকে আমাৰ প্ৰশ্নমতে কি হ'ব এতিয়া আমি প্ৰশ্নমতে (108x by 100 plus 5,400) প্ৰশ্নত কিমান দিয়া আছে 1,13,400 113,400 প্ৰশ্নমতে হৈছে 1,13,400। তাৰপিছত আমি বাকীখিনি একেই সমীকৰণ সমাধান কৰা যিটো নিয়ম 108 by 100 x equal to 113,400 minus 5,400 108x equal to এইটো বিয়োগ কৰিলে কিমান হ'ব 10800 কিন্তু এই 108 লৈ 100 টো ডিভাইড আছে ইফালে ইনটু 100 প্লাস x কিমান হ'ব 108,000 into 100 divided by 100
108 কাটা গ'ল একবাৰ থাকিল কিমান এক্সৰ মান কিমান পালো 1,0,0,0 এক্সৰ মান পালো 1,00,000 এটাকে আমাক এক্স মানে আমি কি ধৰিছিলো মনদ্বীপে কিনা দাম এটাকে মনদ্বীপৰ কিনা দাম মনদ্বীপৰ কিনা দাম কিমান হ'ল 1,00,000 টকা আমি এটা পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ শেষত কি পালো এক্সৰ মানটো 1,00,000 টকা পালো গতিকে মনদ্বীপৰ কিনা দাম কিমান হ'ব 1,00,000 টকা মৰমৰ শিক্ষাৰ্থীসকল আজিলৈ আমি ইমানতে সামৰণি মাৰিলোঁ পৰৱৰ্তী শ্ৰেণীত আমি এই অনুশীলনীৰ আৰু যিটো অংক বাকী আছে সেই অংকটো আমি সমাধান কৰিম